হে মোৰ শুভাকাংক্ষীসকল, আপোনালোকে জানে যে কৰোণা বেমাৰটো সাধাৰণ মানুহৰ লগতে বলিউড ষ্টাৰবিলাকৰ হৈছিলে। আজি চাওঁ হওক এনেকুৱা কেইজনমান বলিউড ষ্টাৰ যাৰ কৰোণা হৈছিলে আৰু হস্পিটেলত তেখেতসকলে কথোপকথন কৰিছিলে। অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, সুনীল ছেট্টি, ছানী দেওল, মিথুন চক্ৰৱৰ্তী, শত্ৰুঘ্ন সিনহা, সৈফ আলী খান আৰু শ্বাহৰুখ খান। আরে ভাই অবস্থা আমার বেয়া ভাই একেবারে অবস্থা বেয়া ভাই কি করি খবর আর ভাই কেমন লাগে রে মাল বয়েছে ভাই জ্বর সর্দি হইবার অবস্থা বেয়া ভাই কি হয়েছে ভাই আসে 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 ভাই ধর্মেন্দ্র তোর কি হয়েছে মোর কি হয়েছে মানে মাথার পিহত থাকিবে পৰা নাই সব তোর কারণে হয়েছে তই বলিউডত কৰোণা আনিছা মই এতিয়া কি কৰোঁ মাথাৰ বিহত মূৰটো ফাটি গৈছে ডাঙৰ ল'ৰাটোক আনিব কৈছোঁ জ্বৰৰ মাথাৰ বিহত টেবলেট ই আনিছে আগেনিৰ টেবলেট মোৰ অৱস্থা বেয়া আছে আছে মই থাকিব পৰা নাই মই দেউতা মই মাথাৰ বিহৰ জ্বৰৰ টেবলেটে আনিছিলোঁ কিন্তু সুনীল ছেট্টিয়ে মোৰ পৰা কাঢ়ি নিছে সেইকাৰণে মই তাৰ পৰা হাগেৰিৰ টেবলেটটো কাঢ়ি আনিছোঁ তাকে সোধ ভাই তই ঠিকে কৈছা ভাই মই বিৰাট ভুল কৰিছোঁ ভাই মই ভাবিছোঁ মোৰ কৰোণা হ'ল সেইকাৰণে মই তোৰ পৰা সেই টেবলেটটো খাই দিছোঁ ভাই খাই মোৰ এটা ৰিয়েকশ্যন ভাই মই কি কৰোঁ ভাই মই মাথাৰ বিচৰ নিজৰ অৱস্থা বেয়া আৰু হাঁচি আছোঁ ভাই কি হ'ব ভাই আছে 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 মোৰ অৱস্থা বেয়া ভাই হাঁচি হ'ল মোৰ একেবাৰে পাচি আরে মোর কি হয়েছে খবর নয় আর মাথার বি সর্দি আরো হয়ে আছে কাহর খাসি আরে মই মরেলো ভাই মরেলো ঐ শত্রু মানুহৰ অৱস্থা বেয়া হৈছে বেমাৰত আৰু নাচি নাচি আহিছা গাই আহিছা মোৰ অৱস্থা বেয়া বুজিছা মোৰ অৱস্থা বেয়া চৰ্দি জ্বৰ ভাই অৱস্থা বেয়া হৈ গৈছে হাঁচি আছে ভাই মোৰ বিৰাট বেয়া অৱস্থা মিথুন এইটো মোৰ ষ্টাইল মই নাচি অহা নাই বুজিছা মোৰ অৱস্থা বেয়া হাঁচি ভাই মৰিলোঁ মই ফাঁচি হাঁচি শ্বাহৰুখ খানৰ অৱস্থা চা কি হৈছে আরে কি হয়েছে মই ক'ব নোৱাৰো মাথাৰ বিষ চৰ্দি জ্বৰ হৈ অৱস্থা মোৰ নাইকিয়া মই ডেইলি হাত ধুওঁ মই হাগি কটিও ধুওঁ কিন্তু মোৰ কি হৈছে এইবিলাক কি বেমাৰ এইবিলাক বেমাৰৰ নাম যদি কৰোণা তেতিয়াহ'লে মই মৰি যাম বৰ ভয় লাগিছে বিৰাট ভাল লগা নাই মোৰ জ্বৰ চৰ্দি খাওঁ তাৰপিছত মোৰ নাকেৰে মাল বৈ আছে অৱস্থা বেয়া ভাই চেফক চা তাৰ কি হৈছে চেফৰো অৱস্থা বেয়া ভাই মৰিলোঁ ভাই কি হৈছে ক'ব নোৱাৰোঁ মোৰ ঘৈণী প্ৰেগনেণ্ট আৰু যদি মোৰ কৰোণা হয় আৰে কি হ'ব ভাই ভাই মই মৰিলোঁ ভাই যদি মোৰ কৰোণা হৈছে মই মৰিম ভাই মোৰ ঘৈণী প্ৰেগনেণ্ট মোক কোনে চাব ভাই আৰু তাক কোনে চাব ভাই মই মৰিলোঁ ভাই কি কৰোঁ মই এতিয়া নাকেৰে মাল বৈ আছে ভাই মাল বৈ আছে ভাই মোৰ অৱস্থা বেয়া